নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ আজি নীলাক্ষী বৰুৱা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা চিকেন বিৰিয়ানী ৰেচিপি, প্ৰেছাৰ কুকাৰত বনোৱা। আপোনালোকৰ চাই থাকিব, আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ কেনেকৈনো আমি বনাই খাওঁ, তাকে আপোনালোকক দেখাইছোঁ। এয়া ব্ৰইলাৰ মাংস হয় আৰু ব্ৰইলাৰ মাংসটো যেতিয়া আমি বজাৰৰ পৰা কিনি আনো ন, তেতিয়া মানে ছালটো গুচাই আনো। গুচাই দিবলৈ কৈছিলোঁ, ভালকৈ গুচাই নিদিলে, সেইকাৰণে মই মানে ওপৰৰ ছালটো এৰাই লৈছোঁ। আৰু ছালটো এৰাই খাই বহুত ভাল লাগে, আমি ভাল পাওঁ খাই। এয়া মই ধুই মেলি ৰেডি কৰিলোঁ। এইফালে জহা চাউল তিয়াই ৰাখিছিলোঁ, কণ জহা অলপ দেৰি তিয়াই ৰাখিছোঁ। আপোনালোকেও এনেকৈ তিয়াই ৰাখিব। আৰু আগতে কাটি ৰখা হৈছে আলু দুটা, পিঁয়াজ, আৰু এইফালে আদা ৰচুন অকণমান থেথেলিয়াই ল'লোঁ খুন্দনাটোত। ঘি, দালচেনি আৰু ইলাচি এয়া লৈ লৈছোঁ। যিখিনি সদায় ব্যৱহাৰ কৰা হয় সেইখিনি সামগ্ৰী মই বনাই দেখাইছোঁ, আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে চিম্পুলত। আৰু ছাইডতে মই গৰম পানী অলপ গৰম কৰি ৰাখিছোঁ পোলাওত দিবৰ কাৰণে। গৰম পানী দি খায়ো ভাল লাগে আৰু ঠাণ্ডা পানী দি খায়ো ভাল লাগে, কোনভাগে খায় আপোনালোকৰ ইচ্ছা, যেনেকৈ খায়। এইটো মোৰ নিজৰ ষ্টাইলত বনাইছোঁ। আৰু তেল অকণমান হোৱাৰ পিছত গৰম হৈ গ'ল। গৰম হোৱাৰ পিছত মই পিঁয়াজখন ভাজি লৈছোঁ। পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হৈ আহিছে তেতিয়া মই প্লেট এখনতে মই উলিয়াই লৈছোঁ। আৰু এই পিঁয়াজখিনি মই কেতিয়া দিওঁ আপোনালোকে চাই যাব, নিশ্চয় দেখিব ভিডিঅ'টো শেষলৈকে চালে। পিঁয়াজখিনি নমাই লোৱাৰ পিছতে একেখিনি তেলতে মই অলপ দি দিছোঁ ঘি। আৰু ঘিটো দি দিলে এটা সোৱাদো আহে, এটা চেণ্টো আহে, খাই ভাল লাগে। আৰু তেলখিনি গৰম হোৱা মাত্ৰকে মই যিখিনি থেথেলিয়াই ৰাখিছিলোঁ আদা ৰচুনখিনি, সেইখিনি মই দি দিলোঁ। আৰু তাৰ লগতে মই দিলোঁ, পাহৰিলোঁ আপোনালোকক জনাবৰ কাৰণে, লং, ইলাচি, দালচেনি 2 টুকুৰামান, আৰু লগত দিছোঁ তেজপাত। আপোনালোকেও এনেকৈ বনাই খাব। আৰু ছাইডতে মই যিখিনি মাংস ৰাখিছিলোঁ সেই মাংসখিনি মই ৰঙচুৱাকৈ ভাজি লৈছোঁ। আপোনালোকে দেখিছে কেনেকৈ মই বনাইছোঁ, আপোনালোকেও এনেকৈ বনাই খাব হা। মই কেনেকৈ বনাইছোঁ সেইটোৱে আপোনালোকক দেখাইছোঁ, তো তেনেকৈও বনাই খাই চাব। চবৰে বেলেগ বেলেগ ধৰণৰ ৰেচিপি দিয়ে, আৰু ময়ো এটা বেলেগ ৰেচিপি দিছোঁ। আপোনালোকে এনেকৈও খাই চাব, টেষ্ট কৰি চাব, কেনেকুৱা পালে জনাব। আৰু মই ইয়াত দি দিছোঁ নিমখ অলপ, ইয়াত হালধি নিদিওঁ মই। যিখিনি মই মছলা দিছোঁ, মছলা বেছি নহয়, মই এচামুচে দিছোঁ। এইফালে ধনিয়া, জিৰা আৰু ৰংগুৰি, এই 3বিধ মিলাই এচামুচ দিছোঁ। সেই 3বিধ মিলাই যিখিনি কালাৰ আহিব সেইটো কালাৰেই খাই ভাল লাগে, বেছি হালধীয়া হ'লেও বেয়া লাগে, সেইকাৰণে হালধি দিয়া নাই। আপোনালোকেও এনেকৈ বনাই খাব হা। আৰু মই এইফালে ৰঙচুৱা হোৱালৈ আলুও দিলোঁ, ৰঙচুৱা হৈ আহিছে, ধুনীয়াকৈ সিজিও আহিছে। আৰু তাত যিখিনি মই তিয়াই ৰাখিছিলোঁ চাউল, সেই চাউলখিনি মই দি দিছোঁ, জহা চাউল। আৰু সেইখিনি মই অলপ দেৰি ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। আপোনালোকে চাই যাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া নেকি মই ভিডিঅ' আপোনালোকলৈ দিওঁ তেতিয়া পাব আপোনালোকে প্ৰথম। আৰু এয়া মই বহুত দিনৰ পিছত দিছোঁ এটা এনেকৈ পোলাও ৰেচিপি। আপোনালোকে এনেকৈ লাইক কৰিব, কমেণ্ট কৰিব, ঠিক আছে। আৰু এইফালে মোৰ বেটাই বহুত আমনি কৰিছে, আৰু কেমেৰাটো দেখি লাজ কৰিছে, চুমাও দিছে। মই তাক এনেকৈ ওপৰত তুলি লৈছোঁ, ই খুব আমনি কৰে, আৰু সেইকাৰণে মই ওপৰতে বহাই লৈছোঁ। আৰু এইফালে মই ভাজি আছোঁ, ৰঙচুৱা হোৱাৰ পিছত হৈ গ'ল, এয়া ৰঙচুৱা হৈ গ'ল। আৰু বেটাই খুব হাঁহি আছে, দেখিছেনে বাৰু? আৰু এইফালে মই পানী অলপ দি দিছোঁ, বেছি নহয়, টিকুটমান পানী দিছোঁ, বেছি নিদিওঁ, কাৰণ যিখিনি মই চাউল দিছোঁ তাত মই তিয়াই ৰাখিছিলোঁ। আৰু ইয়াত শেষত দেখিছেনে বাৰু, মই যিখিনি পিঁয়াজ ভাজি ৰাখিছিলোঁ সেই পিঁয়াজখিনি মই ওপৰতে দি দিছোঁ। আৰু ওপৰত দিয়াৰ পিছত মই দেখিছেনে কিমান ধুনীয়া কালাৰ এটা আহিছে। আৰু লগত মই দি দিছোঁ ওপৰতে যিখিনি গৰম মছলা আছিলে অলপ, তাৰে অকণমান এনেই ওপৰতে দি দিছোঁ। এইটো আপোনালোকৰ নিজৰ ইচ্ছা, গৰম মছলা দিয়ে নিদিয়ে। মোৰ ভাল লাগে খাই, সেইকাৰণে আমাৰ ভাল লাগে কাৰণে মই দি দিলোঁ ওপৰত, এটা চেণ্ট আহে। আৰু এয়া হৈ গ'ল, হৈ যোৱাৰ পিছত 2টা চিটি মৰাৰ পিছত মই নমাই থ'ম। আৰু এয়া চিটিও মাৰিলে, হৈ গ'ল। আৰু নমাই ঠাণ্ডা হোৱাৰ পিছত মই বাঢ়ি লৈছোঁ। এইফালে পটল ফ্ৰাই আৰু এইফালে জলকীয়া ফ্ৰাই, এনেকৈ খাই বহুত ভাল লাগিলে। ঠিক আছে, বাই বাই, আজিলৈ আহিছোঁ।